বহুদিনীয়া মুখৰ পুৰণি কলা দাগ আপোনালোকে খুব কম দিনৰ ভিতৰতে নোহোৱা কৰিব পাৰিব। আৰু লগতে মুখত যদি আপোনালোকৰ মিহি মিহি গুটি গুটি হৈছে, সেয়াও মানে ভাল হ'ব আপোনালোকৰ যদিহে এই ফেচ পেকটো আপোনালোকে সপ্তাহত মাত্ৰ 2 দিন যদি লগায়। এনেকৈ খুব কম সময়ৰ ভিতৰতে আপোনালোকে ভাল ফল পাব। মই পাইছোঁ যিহেতু, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ ভিডিঅ'টো। পাকঘৰত থকা 3টা বস্তুৰে, আৰু প্ৰত্যেকৰ ঘৰত এইকেইটা থাকেই। আৰু এয়া দেখিছেনে, বেচন ল'লোঁ এচামুচ, আৰু ইয়াতে দিম কল এটুকুৰা, যিকোনো কল হ'লেও হ'ব। আৰু এতিয়া ধুনীয়াকৈ এইখিনি মই মিক্স কৰি ল'ম ভালদৰে। সাধাৰণতে আমাৰ মহিলাসকলৰ কি হয়, কাম কৰোঁতে নিজৰ যত্ন ল'বলৈ থাকিয়ে যায়। তেনেকুৱাতে এতিয়া আমাৰ পাৰ্লাৰ যাবলৈও সময় নহয়। আপোনালোকে খুব কম সময়ৰ ভিতৰতে ক'ৰবালৈ যদি যাবলৈ বিচাৰে, তেতিয়া এনেকৈ খুব কম সময়ৰ ভিতৰতে আপোনালোকে পেকটো লগাই চাবচোন, খুব ভাল ফল পাব। আৰু দিলোঁ অকণমান গাখীৰ, আৰু এতিয়া ধুনীয়াকৈ পেষ্টটো ঘুলি ল'ম। এয়া দেখিছেনে, ভালদৰে ঘুলি ল'লোঁ। আৰু এতিয়া মুখত ধুনীয়াকৈ আপোনালোকে 10 মিনিটৰ কাৰণে অন্তত এপ্লাই কৰি থওক। এইখিনি মোৰ হৈ গ'ল, আৰু মোৰ শুকালে ধুনীয়াকৈ 10 মিনিট মই লগাই থলোঁ। দেখিছেনে, স্কিনখন ইমানেই ধুনীয়া লাগিব আপোনালোকৰ, লগাই ধোৱাৰ পাছত খুব ভাল লাগে। নিজৰ স্কিন নহয় নিচিনাই লাগি যায়। এনেকৈ যদি আমি নিজৰ কেয়াৰ লৈ থাকোঁ, যত্ন লৈ থাকোঁ, খুব ধুনীয়া এখন স্কিন পাম। আপোনালোকেও যদিহে এই ভিডিঅ'টো চাই যদি উপকৃত হ'ব বুলি আশা কৰিলোঁ। আৰু এবাৰ ট্ৰাই কৰি চাব। যদি ভাল পায় প্লিজ লাইক এটা কৰি দিব। চেনেলটোলৈ যদিহে নতুন হয়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ বাই।